মোলৈ এটা প্ৰশ্ন আহে, বাইদেউ মহিলাগৰাকীয়ে আগত কৰিছে নে নাই বা ছোৱালী এগৰাকীয়ে আগত কৰিছে নে নাই কেনেকৈ গম পাম? এইটো গম পোৱাৰ একেবাৰে সহজ উপায় কি আছে? বন্ধুসকল, আজিৰ ভিডিঅ'টোত এই কথাটো আপোনালোকক বুজোৱাৰ চেষ্টা কৰিম যে এই বস্তুটো গম পোৱাৰ বা এই বস্তুটো বুজাৰ সহজ উপায় কি আছে, যিটো এগৰাকী মহিলাই আগতে কৰিছে নে নাই কাৰোবাৰ লগত। চাওক বন্ধুসকল, সেই উপায়টো বা সেই সহজ কথাটো যদি ক'বলৈ যাওঁ তেনেহ'লে এইটো কোনো এটা বেছিক কথা নহয় যে তাৰ কোনো একেবাৰে সহজতে আপুনি গম পাই যাব। অকণমান কঠিন আছে, কিন্তু গম পাব পাৰে। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়টোলৈ। চাওক বন্ধুসকল, এই যিটো বিষয় এইটো এটা কমন বিষয়। এগৰাকী মহিলা বা ছোৱালীয়ে আগত কৰিছে নে নাই কেনেকৈ গম পাব? আপোনাৰ পাৰ্টনাৰ হ'ব পাৰে, আপোনাৰ ৱাইফ হ'ব পাৰে, GF হ'ব পাৰে। আপুনি যেতিয়া প্ৰথমবাৰ তাইৰ লগত কৰিব যাব, তেনে অৱস্থাত এটা বস্তু আপুনি কেয়াৰ কৰিব। কিছুমানে এটা ভুল ভাৱনা মনত লৈ লয় যে তেজ ওলায় প্ৰথমবাৰ কৰোঁতে। চব মহিলাৰ ক্ষেত্ৰত বা চব ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা কেতিয়াও নোলায়। কেৱল আৰু কেৱল 30% ছোৱালীৰ ক্ষেত্ৰতহে তেজ ওলায়, বাকী 70%ৰ ক্ষেত্ৰত তেজ নোলায়। আপুনি এইটো এনেকৈ গম পাব পাৰে যে প্ৰথমবাৰ যেতিয়া কৰিব তেতিয়া আপোনাৰ পাৰ্টনাৰে দুখ পাব, নম্বৰ 1। নম্বৰ 2, আপোনাৰ লিংগ যৌনিত সহজে সোমাওঁতে কষ্ট ফিল হ'ব তাইৰো আৰু আপোনাৰো টাইট ফিল লাগিব। এইটো এটা 100% কাৰিকৰ উপায়। এই বস্তুটো গম পোৱাৰ কাৰণে আৰু কোনো স্পেচিফিকভাৱে কোনো ধৰণৰ উপায় নাই। আৰু চব মহিলাৰ যে তেজ ওলাব এইটো একেবাৰে ভিত্তিহীন, এই কথাটোৰ কোনো সত্যতা নাই। আশা কৰিছোঁ আপোনালোকে গম পাইছে। ভিডিঅ'টো ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰিব, ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অলত ছেট কৰি দিব।